চেনেল মোৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই এতিয়া গৈ আছোঁ টাউনলৈ, লগৰ এজনী বজাৰ কৰিব আছে, সেইটো কাৰণে ময়ো ওলাইছোঁ। মোৰো কিছুমান কাম আছে আৰু আজি ব্লগটো ইয়াতে মই ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে মোৰ ব্লগটো শেষলৈকে চাই থাকিব। আজিৰ দিনটোতনো কি কৰোঁ, কি বজাৰ কৰোঁ সেইখিনি আপোনালোকক দেখুৱাই গৈ। ঠিক আছে, তাত গৈ এতিয়া লগ পাই আছোঁ আপোনালোকক। এতিয়া ফাইনেলি আমি বজাৰ পাই গ'লোঁহে। বজাৰত ইমানেই ভিৰ হৈছিলে, কাৰণ এতিয়া বিহু বজাৰ যিহেতু, সেইটো কাৰণে ভিৰ হৈছে। আৰু এটা কাৰণে ভিৰ হৈছে কাৰণ আজি বহুত দিনৰ মই ৰ'দ লাগিছে, 10-15 দিনে হ'ল ৰ'দ নিদিয়া, সেইটো কাৰণে আজি ভিৰো বহুত লাগিছে। আৰু মই এতিয়া আহি গ'লোঁ ছাতি কিনিবলৈ, আৰু বাৰিষা যিহেতু এতিয়া ছাতি লাগিবই। আৰু ছাতিবোৰৰ বাৰিষা হোৱাৰ লগে লগে ইমানেই দাম কয়, জোখতকৈ বেছি দাম কয়। আৰু এইখনৰ পিছত সিখন দোকানত মই ছাতি চাই আছোঁ, এতিয়ালৈকে মোৰ পচন্দ হোৱা নাই। দামো বহুত কৰিছে আৰু ইয়াত এতিয়া ছাতি চাইছোঁ কিন্তু পচন্দ হোৱা নাই। আৰু বেলেগ এখনৰ দোকানত আহিলোঁ আৰু ইয়াৰ পৰা ছাতি লৈ ল'লোঁ দুটা। আৰু এতিয়া আহিছোঁ লেম্প কিনিবলৈ। আৰু আজিকালি যিহেতু লেম্প য'ত ত'ত নাৰাখি, ইখনৰ পিছত সিখনত দোকান সুধি গৈ আছোঁ, কিন্তু লেম্প এতিয়ালৈকে পোৱা নাই। আৰু ইয়াত বেছিকৈ কাঁহৰ বাচন ৰখা হয়, আৰু কাঁহৰ বাচন যে মোৰ বহুত ভাল লাগে। এয়া আমি দুজনী এখন দোকান বিচাৰি পালোঁ লেমৰ, আৰু এয়া দাদাজনে লেম্প দেখুৱাইছে আৰু মই লৈ ল'লোঁ ইয়াৰ পৰাই। তাই বহি আছে, তাইৰ যিহেতু ভৰি বিষাইছে, তাইক বহিবলৈ দিছোঁ। আৰু এতিয়া যাম আমি ওচৰতে থকা মল এখন। এতিয়া আহি গ'লোঁ আৰু ইয়াতে মোৰ যদি পচন্দ হয় বস্তু ল'ম। মই অনলাইনে আনিলোঁ বস্তু, তাইৰে বস্তু ল'বলগীয়া আছে, সেইকাৰণে তাই আহিম বুলি ক'লে কাৰণে ময়ো আহি গ'লোঁ। আৰু মই ভিডিঅ' কৰি ৰাখিলোঁ, তাই ভিডিঅ' কৰিব মানা কৰিছিলে, কিন্তু মই ভিডিঅ' কৰি ৰাখিলোঁ, তাই ভাবিছে ফটো উঠা বুলি। আৰু এতিয়া আমাৰ বজাৰ কৰা হ'ল, তাই ল'লে আৰু মই মাৰ কাৰণে চাইছিলোঁ, কিন্তু ইয়াত মোৰ পচন্দ নহ'লে। আৰু এতিয়া যাম ঘৰলৈ, আৰু ঘৰলৈ যোৱাৰ আগত কিবা এটা খাই ল'ম বুলি ভাবিছোঁ। যিহেতু ৰাতিপুৱাই আমি ওলাই আহিছিলোঁ, সেইটো কাৰণে ভোক লাগিছে, কিবা এটা খাওঁ বোলে। মই বেলেগ একো নাখাওঁ, চাহ খাম, তাই কি খাই যদি ক'ব নোৱাৰোঁ। কিন্তু আমি এতিয়া অৰ্ডাৰ দি থৈ আহিলোঁ আৰু এতিয়া বহি আছোঁ। এতিয়া আমি লৈছোঁ চাহ, চিংৰা, এনেকৈ খাম এতিয়া। আৰু মই কিছুমান বস্তু কিনিবলগীয়া আছিলে, সেইখিনি কিনিম বুলি ভাবিছিলোঁ, কিন্তু যেনেকৈ কিনিবলৈ আহিছে আৰু বস্তু ইমান দাম, আৰু দিনক দিনে বস্তু ইমান দামো হৈ গৈছে। আৰু মই তেনেকৈ পইচা নিয়া নাছিলোঁ, আৰু যিহেতু তাই বজাৰ আছিলে, মোৰ ছাতি আনিবলগীয়া আছে, আৰু কাপোৰটো অনলাইনটো আনিলোৱেই মই। আৰু সেইখিনি আৰু কাপোৰ পিছত কিনিম বিহু বুলি, কিন্তু আজি সেইখিনি বজাৰ নহয়। আৰু এতিয়া মই চাহ খালোঁ, হোটেলত সোমালোঁ মেলিলোঁ, তাৰপিছত আৰু ঘৰ আহি গ'লোঁ। আৰু এতিয়া বহুত মূৰটো বিষাইছে, আৰু এতিয়া ভিডিঅ' নকৰোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছে। মোৰ ভিডিঅ' চাই আপোনালোকে যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।